Hello everyone, good morning. আজি morning ভিডিঅ'টো মই ওপেন কৰিলোঁ. So ইয়াত দেখিছে এতিয়া মই ৰাতিপুৱা তো ইয়াত দেখিছে ফুল ইমান ধুনীয়া লাগে. ফুলটো চাওকচোন, ইমানে মৰম লাগে. মই হ'লে ফুলটো খুবেই ভাল পাওঁ. আপোনালোকে ভাল পায়নে? আৰু চাওকচোন বাগিচাখন সেইদিনা ইমান লেতেৰা হৈ আছিলে. ইয়াত দেখিছে মই চাফা কৰি দিলোঁ. চাফা কৰি দিলোঁ. তো এয়া দেখিছে আজি মই কাটিবলৈ যাম. ভয় নকৰিব দেই, কাটিবলৈ নাযাওঁ. মানে বাৰীৰ পিছফালে অলপ কাম আছে, মানে কাচকল পাৰিবলৈ যাম. আৰু এয়া দেখিছে আমাৰ খেতি কৰে এইখিনি ঠাইত. এয়া দেখিছেনে এতিয়া চাফা কৰি দিছে হাজবেণ্ডে. আৰু এয়া দেখিছে এয়া হৈছে আমাৰ মধুৰিআমৰ গছ. এইডাল দেখিছে লাগিলে বান্দৰে খাই গোটেই শেষ কৰি দিয়ে মানে. আৰু এয়া দেখিছে আমাৰ বাৰীত গছ চাওক, ইমানবোৰ তামোল গছ দেখিছেনে? এয়া দেখিছে ইমানবোৰ তামোল গছ. এয়া দেখিছে এতিয়া আমাৰ হাজবেণ্ডে এয়া দেখিছেনে? হাজবেণ্ডে কাচকল পাৰিব গৈছে. এয়া দেখিছে মই চাই আছোঁ দূৰৰ পৰা, হাজবেণ্ডে পাৰি আছে. এয়া দেখিছে এটা দুটাকৈ পৰি আছে. এয়া দেখিছেনে? পাৰিব পৰা নাই. আৰু এয়া দেখিছেনে এইটো টিং দিয়াই আছে. মানে ইয়াতে মানে আমাৰ বাহিৰা বস্তু কিছুমান থোৱা যায়. ইয়াত দেখিছেনে দুলি খৰি মানে এই বিভিন্ন ধৰণৰ বস্তু মানে ইয়াতে থোৱা হয়. ইয়াত দেখিছেনে একদম. আৰু ইয়াত দেখিছে কাচকল হাজবেণ্ডে পাৰি থ'লে, তো মোক নিব কৈছে. তো এয়া দেখিছে কাচকল. আৰু এইডাল দেখিছেনে? এইডাল হৈছে আমাৰ তেজপাতৰ গছ. এয়া দেখিছে তেজপাতৰ গছ. খুবেই মানে গোন্ধটো ধুনীয়া, ভালেই লাগে. এয়া দেখিছে কাচকল তেজপাত. আৰু এয়া দেখিছে লেটুকৰ গছ. এইডাল লেটুকৰ গছডাল মানে ইমানে মৰে কিন্তু আমি খাবলৈ নাপাওঁ, মানে বতাহত গোটেই ফুৰি শেষ হৈ যায়. এতিয়া আপোনালোকক আমাৰ পুখুৰীটো দেখাম বুলি ভাবিছোঁ. ভয়ো লাগে, ইমান জংঘল হৈ আছে নহয়, জোকে ধৰিব বুলি ইমান ভয় লাগে. ইয়াত দেখিছেনে কেনেকৈ আহিছোঁ? তো আপোনালোকক দেখাবলৈ. ইয়াত দেখিছে পুখুৰীটো আমাৰ মানে জংঘলৰ মাজত থকা নিচিনা. আৰু হাজবেণ্ডে কেনেকৈ চাই আছে চাওকচোন. তো এতিয়া মোৰ ভয় লাগে, একদম দৌৰিছোঁ ভয়তে, মানে জোকে ধৰিব মানে খুবেই ভয় লাগে. মোৰ জোকক বিৰাট ভয় লাগে. তো ভয়তে মই দৌৰি আহিলোঁ. হাজবেণ্ডে চায়ে থাকিলে দূৰৰ পৰা. তো ইয়াত দেখিছেনে আমাৰ বস্তি. ইয়া চাওকচোন তামোলৰ গছ ইমানেই আছে কিন্তু আমি খাবলৈ নাপাওঁ, মানে ইমান কেৰ্কেটুৱা. কিন্তু এইবাৰ ৰৈছে তামোলবোৰ. মানে আমাৰ গাঁৱৰ সকলোৱে মানুহে কেৰ্কেটুৱাবিলাক মাৰিছে. তো এইবাৰ তামোল ৰৈছে, তো এইবাৰ খাব পাম আৰু. তো ইয়াত দেখিছেনে? আৰু আমাৰ বস্তিটোত মানে বাৰীত মানে সকলো বস্তু আছে, সকলো গছে আছে. তো পিছত এদিন আপোনালোকক দেখাম. মানে এতিয়া জংঘল হৈ আছে, মই যাব নোৱাৰোঁ. তো যেতিয়া জংঘল কমিব তেতিয়া আপোনালোকক দেখাম. ইয়াত দেখিছেনে তামোলৰ গছ একদম. ইয়াত দেখিছেনে? চ' ফ্ৰেণ্ডছ, এতিয়া মই ভাত বনাম. তো ভাতটো বনাবই লাগিব, খাম যিহেতু খাবই লাগিব, গতিকে ভাত বনাব ৰেডি কৰিছোঁ. ইয়াত দেখিছে ভাত বহাইছোঁ. আৰু এটা বস্তু আপোনালোকক দেখাই আছোঁ. ইয়াত মানে ইমান বান্দৰৰ উৎপাত নহয়, আমাৰ ঘৰৰ অৱস্থা নোহোৱা কৰি দিছে. আপোনালোকক দেখাই আছোঁ. তো ইয়াত দেখিছেনে কিটচেন ৰুমটো কেনেকুৱা হৈছে? দেখিছেনে অৱস্থা নোহোৱা কৰিছে বান্দৰে, মানে কেনেকুৱা কৰিছে. ৱালবিলাক একদম বেয়া কৰি পেলাইছে. মানে ইয়াত মানে চিলিংখন দিয়া হোৱা নাই. ইয়াত দেখিছে কামবিলাক গোটেইখিনি কমপ্লিট হোৱা নাই, অলপকৈ কৰি আছোঁ. তো ইয়াত দেখিছেনে চিলিংখন দিয়া নাই. তো বান্দৰ আহি মানে উৎপাত কৰি মানে ৱালৰ অৱস্থা নোহোৱা কৰি দিছে. দেখিছেনে চাৰিওফালে অৱস্থা নোহোৱা কৰি দিছে. একো বস্তু হ'ব নোৱাৰি, মানে খুব উৎপাত কৰে. তো এইবাৰ চিলিংখন দিম বুলি ভাবিছোঁ. তো কি হয় ইয়াত দেখিছেনে? আৰু ইয়াত দেখিছে কাচকল মই লৈ আহিলোঁ. কাচকল কোনে খাই ভাল পায়? মই হ'লে ভাল পাওঁ. ইয়াত দেখিছে এতিয়া মই কাচকল বনাম. তো এতিয়া মই ভাত বনাই কিনে আপোনালোকক লগ পাই আছোঁ.
তো এয়া দেখিছে হাজবেণ্ডে এতিয়া ধান বাঢ়িবলৈ নিব, মিলত নিব। মানে এনেই বেলেগ গাড়ীত লৈ যোৱা যায়, কিন্তু আজি অলপ আছে কাৰণে আজি বাইকত লৈ যাব। আৰু মিলটো আমাৰ ওচৰতে আছে, চ' নিবলৈ মানে এনেদৰে বাইকত উঠাই আছে। এয়া দেখিছে পুৰা কাম কৰি আছে হাজবেণ্ডে। চ' ফ্ৰেণ্ডছ, কোনে কোনে পূজা চালে বাৰু জনাবচোন। কিন্তু মই হ'লে যোৱাই নাই, আজি যাম বুলি ভাবিছোঁ। তো আজি যাম বুলি ভাবিছোঁহে, কিন্তু মোৰ হ'লে কাপোৰ পূজাত লোৱা কাপোৰ এতিয়ালৈকে মোৰ চিলোৱাই হোৱা নাই। তো আজি চিলাম বুলি ভাবিছোঁ। আৰু আপোনালোকে ভাবিছে কি জানি ঘৰতে ব্লগবিলাক বনাই থাকে, ক'তো নাযায়, মানে ফুৰিব চুৰিব নাযায় নে? ক'তনো যাবনো, ক'ত ফুৰিব যাব? আজিকালি মানুহৰ ঘৰত গ'লেও দিগদাৰ। আজিকালি যদি কিছুমান কথা ভাল ভাবি কয়, ভাল চেঞ্চত কয়, কিন্তু বেয়া চেঞ্চত লৈ যায়, মানে তেনেকুৱা হয়। তো এতিয়া আৰু ফুৰিব মানে তেনেকুৱা মানে ওলাই নাযাওঁ আৰু ফুৰিব নাযাওঁ আৰু যিখিনি টাইমত মানে আজৰি পাওঁ সেইখিনি টাইমত মই নিজৰ কাম কৰি কিনে মই ব্যস্ত হৈ থাকোঁ। কাৰণ আজিকালি মানুহক ধৰিব নোৱাৰি ন। আজিকালি মানুহৰ মানে বহুত কেইটা ৰূপ, মানে মুখত হাঁহি কথা ক'ব, পিছত আৰু মোৰ বদনাম গাব। তো ওলাই নাযাওঁ, ভিতৰতে মোৰ নিজৰ কাম চাম কৰি কিনে মই ব্যস্ত হৈ থাকোঁ। আৰু চাবচোন, বেয়া হ'লেতো আৰু আটাইতকৈ বেয়া পোৱা মানুহ আমাৰ নিজৰ আপোন কিছুমান মানুহ থাকে, জানেনে? আপোন মানুহবিলাক বেছি হিংসা কৰে, বেলেগতকৈ নিজৰ আপোনবিলাকে বেছি হিংসা কৰে। আৰু চাবচোন, আপোনাৰ যদি কিবা এটা ভাল হৈছে ন, আপোন মানুহবিলাকে থাকিব নোৱাৰা হৈ যায়, হিংসাতে মানে থাকিব নোৱাৰা হৈ যায়। আৰু বেয়া হ'লেতো বেয়াই আৰু বেয়া মানুহৰ আগত মানে গাই ফুৰিব পাৰে, ক'ব পাৰে মানে তাই এনেকুৱা তেনেকুৱা, সেইটোতো ক'বই ভাল। কিন্তু আৰু ভাল হ'লে মানে থাকিবও নোৱাৰে, মানে সিহঁতে মানে এনেকুৱা মানুহ থাকে ন, থাৰ্ড ক্লাছ মানুহ থাকে একদম। সিহঁতৰ মাইণ্ডটোৱে মানে বেলেগ। মানে আমি আৰু সেইবিলাক নাভাবোঁ, নিজে যেনেকুৱা মানে আনকো তেনেকুৱাকৈ ভাবোঁ বা কিছুমান কথা ফ্ৰীলি কওঁ, তো সেইটো গৈ বেয়াত পৰে, মানে তেনেকুৱা হয়। চ' সেইটোৰ কাৰণে মানে ক'তো নাযাওঁ। আৰু আগতে বুজি পোৱা নাছিলোঁ, মানে মই মানে খুব সৰুতে মানে বিয়া হৈছিলোঁ, খুব মানে মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে বিয়া হৈছিলোঁ। তো বহুত সৰু আছিলোঁ, তেতিয়া একো বুজি পোৱা নাছিলোঁ বা মানুহ চিনি পোৱা নাছিলোঁ। এনেই মানুহে কয় ন, ষ্টেপ লৈ মানুহ মানে চেঞ্জ হৈ যায়, বা বয়স অনুমতে মানুহৰ মনটো চেঞ্জ হৈ যায়, বা চিনি পায়, বা বহুত কথা শিকিব পাৰি। তো ময়োহে তেনেকুৱা এতিয়া বয়সো হৈছে, বয়স বাঢ়ি গৈ আছে, ষ্টেপ বাই ষ্টেপ মানে চেঞ্জ হৈ গৈ আছোঁ, মানুহক চিনি পোৱা হৈছোঁ, কোনটো মানুহ কেনেকুৱা বা সকলো ধৰণৰ কথা কিছুমান মানে বহুতখিনিয়ে বুজা হৈছোঁ। তো এতিয়া মানে যিহেতু তেনেকুৱা মানুহ কিছুমান আছে, তো এতিয়া মানে ফুৰিব মানে বাদেই দিছোঁ, এতিয়া মানে ঘৰতে থাকোঁ। আৰু মই আৰু এটা কথা কওঁ, আনৰ কথাত মই কেতিয়াও কাম নকৰোঁ। কাৰণ মই ভালনে বেয়া তেওঁ জানে, আৰু মোৰ হাজবেণ্ড জানে। গতিকে আজি মোৰ কিবা এটা বিপদ হ'লে আনে মোক কেতিয়াও নাচায়, আহিব 1 ঘণ্টা আধা ঘণ্টাৰ কাৰণে কোনোবা আহিব, কিন্তু বেলেগে নাচায়, মোক ঘৰৰ মানুহখিনি চাব লাগিব। তো মই আনৰ কথাত কেতিয়াও কেয়াৰ নকৰোঁ। আপোনালোককো কৈছোঁ, আনৰ কথা শুনি কিনে কেতিয়াও কাম নকৰিব। নিজৰ বিবেক আছে, আৰু নিজৰ ঘৰৰ মানুহখিনি আছে, বেয়া কাম নকৰিব। নিজৰ বিবেকে যি কয় সেইটো কাম কৰিব। আনৰ কথা শুনি কেতিয়াও মন বেয়া নকৰিব, আনৰ কথা শুনি কেতিয়াও কাম নকৰিব। গতিকে নিজৰ মাইণ্ডটোৱে যি কয়, যিটো ভাল বুলি ভাবে সেইটো কাম কৰক। গতিকে এতিয়াও মই কাপোৰখিনি চিলাওঁ, এনেকৈ থাকিলে নহ'ব, কাপোৰখিনি চিলাব লাগিব, নহ'লে মই পূজা চাব যাব নোৱাৰোঁ। নতুন কাপোৰযোৰ যদি পিন্ধি যাবই নোৱাৰোঁ, কিহৰ কাৰণে পূজাত কাপোৰ ল'লোঁ। তো এতিয়া মই কাপোৰখিনি চিলাওঁ, তো চিলাই লগ পাই আছোঁ। চ' ফ্ৰেণ্ডছ, এতিয়া মই পূজাত যাবলৈ ওলাইছোঁ। ইয়াৰ দেখিছে মোৰ লুকটো কেনেকুৱা লাগিছে জনাব। তো এনেদৰে মই ওলাইছোঁ, মোৰ সৰু ল'ৰাও যাব। তো এয়া দেখিছে। তো এতিয়া মই পূজাত গৈ লগ পাই আছোঁ, তো চাই থাকক। তো ফ্ৰেণ্ডছ, এতিয়া আমি পূজাৰ হল আহি পালোঁ। আমি মুক্তাপুৰত আহিছোঁ, আৰু ইয়াত দেখিছে দুৰ্গা মা। তো আমি ইয়াতে সেৱা ল'লোঁ। ইয়াত দেখিছে দুৰ্গা মা।
দেখিছে পূজাক আমি সেৱা লৈ আহিলোঁ ইয়াত দেখিছে মিঠাই ইয়াত দেখিছেনে আৰু আমি সোনকালে আহিছোঁ তো এতিয়া মানুহ হোৱা নাই আৰু আজি মহা নৱমী পূজা তো আজি আৰু মানুহ বেছি হ'ব তো আমি সোনকালে আহিছোঁ অলপ মানে সোনকালে যাব লাগিব চ' এতিয়া মানুহ এনেকৈ হোৱা আৰু এতিয়া আমি দোকানত সোমাইছোঁ ইয়াত দেখিছেনে পূজা চাব আহিছোঁ যিহেতু কিবাটো কিনিবই লাগিব তো ইয়াত দেখিছে দোকানত সোমাইছোঁ কিনো নিকিনো তেনেকৈ আছোঁ ইয়াত দেখিছে এনেদৰে দোকানত আমি বস্তু চায়ে আছোঁ পচন্দ হোৱাই নাই এনেদৰে চাই আছোঁ তো ইয়াত দেখিছেনে মানুহ এতিয়া হ'ব ধৰিছে আৰু হৈ গৈ আছে তো মানুহ ভিৰ হৈ আছে যিহেতু আজি নৱমী পূজা তো কালি শেষ হ'ব তো আজি মানুহ খুবেই হ'ব হৈয়ে আছে মানুহ আৰু এতিয়া আমি দোকানত চাই আছোঁ ইয়াত দেখিছে পুতলা মানে কি লাগিব মানে নানান ধৰণৰ বস্তু ইয়াত দেখিছেনে পুৰা আৰু কি লাগিব মানে কি লওঁ কি নলওঁ মানে তেনেকুৱা লাগে দোকানখনত আহিলে আৰু আমাৰ সৰু ল'ৰাটো যে তাক দেখিলে এইটো লাগে সিটো লাগে মানে তাক বস্তু মানে লাগিয়ে থাকে মানে এনেকুৱা তো এনেদৰে আমি পূজা চাই আছোঁ ইয়াত দেখিছে এনেকৈ পূজা চাই এইখনত সোমালোঁ কিবা ভাল বস্তু খাব পাম বুলি কিন্তু সোমালোঁ কিন্তু খাই ভাল নালাগিলে ইয়াত দেখিছেনে একদম দেখিয়ে মানে গম পায় মানে যে ভাল বস্তু নাই আমি সোমালোঁ কিন্তু খাই ভাল নালাগিলে তো ইয়াতে যিয়ে নহওক এনেই অলপ কিবাকিবি খাই আহিলোঁ ইয়াত দেখিছেনে আপোনালোকক তেতিয়াই কৈছিলোঁ ন ইয়াত দেখিছেনে মানুহ হ'ব তো ইয়াত দেখিছে এতিয়া মানুহ হ'ব ধৰিছে একদম ভিৰ হ'ব তো ইয়াত দেখিছেনে মানুহ একদম মানুহ হৈ আছে হ'বই দিয়কচোন পূজা যিহেতু মানুহটো হ'বই তো ইয়াত দেখিছে এনেকৈ মানুহ হ'লেও ভাল লাগে ন পূজা চাই বহুত ভাল লাগে তো এনেদৰে আমি পূজা চাইও আছোঁ আমি আৰু চব্জিও বজাৰ কৰি আছোঁ দেখিছেনে পূজা চাব আহি চব্জি বজাৰ কৰি আছোঁ ইয়াত দেখিছেনে আমাৰ বস্তু চাই শেষেই হোৱা নাই সেই এখনেদি এখন দোকানত গৈ আছোঁ তো এতিয়া এইখনত আহিছোঁ এইখনত চাই আছোঁ কি বস্তু পাওঁ তো ইয়াত দেখিছেনে ইমান ধুনীয়া বস্তু নহয় মানে গোটেইখিনি লৈ যাব মন পাৰিছেনে ধুনীয়া যিয়ে ধনত কোনোমতে বস্তু অলপ লৈ ল'লোঁ তো ইয়াত দেখিছেনে এতিয়া আৰু এখনত সোমালোঁ খাবলৈ ইয়াত দেখিছেনে পৰঠা লৈছোঁ চ' এয়া আমি গোটেইখিনিয়ে খাব ধৰিলোঁ ইয়াত দেখিছে ইয়াত এতিয়া খাম গোটেইখিনি আমি ৰেডি কৰি লৈছোঁ খাবলৈ তো ইয়াত দেখিছে এতিয়া আমি খাই লওঁ চ' ফ্ৰেণ্ডছ পূজা চাই আহিলোঁ ঘৰ পালোঁ তো ফ্ৰেছ হৈ ল'লোঁ এতিয়া ভিডিঅ'টো শেষ কৰিব লাগিব ভিডিঅ'টো আজি দীঘলেই হ'ব ভিডিঅ'টো শেষ কৰিব লাগিব যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো বজাই দিব আজিলৈ বাই বাই